শাস্তি বিচাৰোঁ দুখীয়া উচিত শাস্তি পাব লাগে আৰু আমাৰ দাবী মানি চলিবই লাগিব আমাক ন্যায় দিবই লাগিব চৰকাৰে এনেকুৱা এটা অনুৰোধ জনাইছোঁ যাতে ন্যায় ব্যৱস্থাটো অলপ কঠোৰ কৰক তেওঁ আশ্বাস দি থাকিলেই নহ'ব তেওঁ হাতে কামে কৰি দেখুৱাব লাগিব তেওঁ মুখত ক'লেই নহ'ব তেখেতৰ ৱৰ্ড কেনেকুৱা কিমান পাৱাৰ আছে তেখেতৰ একশ্যনৰ থ্ৰুৱেদি আমাক দেখুৱাব লাগিব হাতে কামে কৰি দেখুৱাব লাগিব আৰু অপৰাধীয়ে শাস্তি পাবই লাগিব নেক্সট টাইম যাতে তেওঁলোকে তেনেকুৱা কৰিবলৈ কাৰণে 1000 টাইমছ ভাবিবলগীয়া হয় সেইটো অপৰাধীয়ে ভাবিব পাৰিব লাগিব অপৰাধীক শাস্তি দিবই লাগিব যিকোনো শাস্তি দিলেই নহ'ব ফাঁচি হ'ব লাগিব ফাঁচি যদি প্ৰশাসনে ফাঁচি দিব নোৱাৰে তেনেহ'লে পাব্লিকৰ হাতত গোটাই দিব লাগে আমি সঁচাই লজ্জিত কাৰণ ময়ো সদায় কলেজলৈ আহিবলগীয়া হয় চ' ময়ো কেতিয়াবা অকলেই তেনেকৈ ট্ৰেভেল কৰি যাবলগীয়া হয় ঘৰলৈ ইয়াৰ পৰা আমাৰ তালৈকে অলপ লাইক এনেকুৱা এটা স্পেচ আছে অলপ জংঘল আছে চ' সেইখিনি ঠাইত আমিও নিজকে ইনচিকিউৰ ফিল কৰোঁ চ' আমাক চিকিউৰ ফিল কৰাবলৈ কাৰণে প্ৰশাসন লাগে নে নালাগে ইমানবিলাক প্ৰশাসন আছে ধিং আৰক্ষী ইমানবোৰ আছে তেওঁলোকে কি কৰি থাকে তেওঁলোকে দৰমহালৈ বহি আছে কিহৰ কাৰণে তেওঁলোকে আমাক সুৰক্ষা দিব লাগে নে নালাগে এজনী ছোৱালী ওলাই আহিব নোৱাৰে বোৱাৰী এজনী ওলাই আহিব নোৱাৰে এইটো কেনেকুৱা সুৰক্ষা প্ৰদান কৰিছে বেটি বচাও বেটি পঢ়াও বেটি বচাও কৈ থাকিলেই নহ'ব নহয় বেটি পঢ়ি আছে ছোৱালী পঢ়ি আছে বা ছোৱালীবিলাক সুৰক্ষিত হয় জানো আমাক ন্যায় লাগে মুঠতে ফাঁচি দিব লাগে আৰু ফাঁচি নিদিলে নহ'ব দিবই লাগিব কাৰণ আমাৰ ভৱিষ্যতত ছোৱালী আছে আমাৰ ছোৱালী কলেজত আহে আমাৰ ছোৱালী যদি তেনেকৈ হয় বোৱাৰী এজনী ওলাব নোৱাৰে ছোৱালী এজনী ওলাব কৰিবলৈ নোৱাৰে এনেকুৱা দুখী মানুহে শাস্তি দিয়া নহয় কিন্তু ফাঁচি দিবলৈ লাগিব সিহঁতক ফাঁচি দিবই লাগিব আমাক সিহঁতক আমি ফাঁচি হোৱাটো বিচাৰিছোঁ কাৰণ আমি নিজৰ জেগাখিনি যিহেতু সুৰক্ষিত নহয় আমি ইমান ৰাতি আমি ল'ৰা ছোৱালী এৰি পেলাই আগুৱাই আহিব লগা হৈছে আমাৰ ছোৱালীসকল বিশেষকৈ সুৰক্ষিত নহয় আমি ভয় খাইছোঁ অভিভাৱক হিচাপে যে আমাৰ ল'ৰা ছোৱালীক আমি কেনেদৰে বাহিৰলৈ আহিবলৈ দিম যিকোনো এটা আমি নিজেও বাহিৰলৈ ওলাই আহিবই লাগিব যিহেতু কোনোটো ঘৰত সোমাই থাকিলে নহ'ব গতিকে আমি ভাবিছোঁ কি আমি নিজৰ জেগাতে সুৰক্ষিত নহয় গতিকে আমাক উচিত বিচাৰ লাগে আৰু দোষীক উচিত শাস্তি দিব লাগে ন্যায় পাব বুলি তেওঁলোকে ওপৰৰ পৰা ক'লে নহ'ব গতিকে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি ভিয়াপি গাড়ীত অহা যোৱা কৰে গতিকে তেওঁলোকে ওপৰত বহি থাকি সেইখিনি অনুভৱ কৰিব নোৱাৰিব যে আমাৰ ল'ৰা ছোৱালীখিনি কিটো বিপদত আছে ওপৰৰ পৰা আশ্বাসটো দিলেই নহ'ব গতিকে তেওঁলোক আহি নিজে চাওক আজি ঢিংখন কিমান এটা মৰ্মাহত কেনেকুৱা এটা অৱস্থাত আছে আজি স্পেচুৰৰ তাণ্ডৱ চলি আছে বাঘৰ আতংক চলি আছে সিদিনাখন কলিকতাত সেইটো এটা ঘটনা হৈ গ'ল তথাপিও ভয় শংকা একো নাইকিয়া কাৰণ আমাৰ ন্যায় ব্যৱস্থাটো কঠোৰ নহয় গতিকে সেইটো কাৰণে তেওঁলোকে ভয় খাবলৈ অকণো কুণ্ঠাবোধ নকৰে গতিকে তেওঁলোকে ভয় নাখায় গতিকে আমি চৰকাৰলৈ এনেকুৱা এটা অনুৰোধ জনাইছোঁ যাতে ন্যায় ব্যৱস্থাটো অলপ কঠোৰ কৰক দোষীক উচিত শাস্তি দিব লাগে আৰু আমি নাৰী হিচাপে সুৰক্ষিত নহয় কাৰণ আমাৰ স্বামীসকল ঘৰত নাথাকে স্বামীসকলে বাহিৰত কাম কৰিবলৈ যায় আমি যদি নাৰী হিচাপে জন্ম লৈ পেলাই যদি নাৰী সুৰক্ষিত নহয় ঘৰতে আমি বিপদত ঘৰৰ পৰা যদি অকণমান 1 কিলোমিটাৰ ওলাই যাব নোৱাৰোঁ তেতিয়াহ'লে আমি নাৰী হিচাপে জীয়াই থকা কি লাভ কালি পৰহি কলকাতাত এটা ডাঙৰ ঘটনা হৈ গৈছে আজি কালি দিনটোৰ ভিতৰত আমাৰ ঢিঙত হৈছে তেতিয়াহ'লে আপোনালোক ভয় বা শংকাত আছে নহয় জানো বহুত আমি ভয়ত আছোঁ আমি সুৰক্ষিত নহয় ৰাতি বিয়লি বাহিৰলৈ ওলাবলৈ আমাৰ এতিয়া বৰ্তমান চিন্তা হৈ গৈছে আমি উচিত শাস্তি বিচাৰোঁ দুখীয়া উচিত শাস্তি পাব লাগে আৰু আমাৰ দাবী মানি চলিবই লাগিব আমাক ন্যায় দিবই লাগিব আমাক অৰুণোদয় আঁচনি নালাগে আমাক লাখপতি একো আঁচনি নালাগে মুঠতে আমাক ন্যায় লাগে আৰু দোষীক ফাঁচি দিব লাগিব আমাৰ দাবী মানি চলিব লাগিব ফাঁচি দিব লাগে দোষীক আমাৰ সমাজৰ মাজত আনি